নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি বেটি মই আৰু আমাৰ অকণমানিজনী মিলি কিনে গৈ আছোঁ হাই ছেকেণ্ডেৰী স্কুললৈ। হাই ছেকেণ্ডেৰী স্কুলৰ আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথি বহুত ধুনীয়াকৈ উদযাপন কৰিছে হেনো। দেউতাই মোক দিনৰ পৰা কৈ আছে যোৱা গৈ আহাগৈ বুলি। আৰু আহিলোঁ, দেখিছোঁ ইমান ভাল লাগিছে। ইমান টিকিলি টিকিলি ছোৱালীয়ে মেখেলা চাদৰ পিন্ধিছে, ইমান সৰু সৰু ছোৱালীয়ে। ভাল লাগে। আগতে স্কুলৰ ড্ৰেছযোৰ সলনি বেলেগ এযোৰ ইউনিফৰ্ম পিন্ধিব পাৰিম, বেলেগ এযোৰ মেখেলা চাদৰ পিন্ধিবলৈ পাৰিম বুলি কিমান যে হেঁপাহ লাগে নহয় স্কুলত কিবা এটা হ'লে। যেনেকৈ সৰস্বতী পূজা, শংকৰদেৱৰ তিথি, মাধৱদেৱৰ তিথিটো নেপাতিলেও বাৰু কেতিয়াবা পিন্ধিবলগীয়া হৈ যায় নামঘৰে চামঘৰে। আৰু মোৰ ইমান ভাল লাগে নহয় নাম, হৰিনাম এইবিলাক শুনি মোৰ বহুত ভাল পাওঁ। আৰু মই নামঘৰৰ লগত আগতে বহুত জড়িত হৈ আছিলোঁ আৰু এতিয়াও মোৰ সেইটো হেঁপাহ আছে আৰু আহি নাম শুনি আছোঁ ইয়াতে। প্রভাতী বেলা কর্ণ দিলে প্রলয় করিছে কর মমতাতে জিলে মাতৃ ক্ষতিত রাখিলে কলঙ্ক কালিবা মসি গঙ্গা দেবী করিছিলে দেবকী কুকুতে পাই পালন করিলে দেবকী কুকুতে পাই প্ৰসাদ অকণমানো দিলে গোটেই তিনিজনীকে অকণমানিকৈ। আৰু এইপিনে গধূলি বন্তি প্ৰজ্বলন কৰিব ইয়াতে। স্কুলখনৰ ৭৫ বছৰ হ'ল, সেইবাবে মানে বহুত ডাঙৰকৈ পাতিছে এইবাৰ। আৰু অকণমান সময়ৰ পিছতে আমাৰ বেটীৰ লগত অংগনবাদী স্কুলত একেলগতে পঢ়া বৃষ্টিক লগ পালোঁ। এয়া বৃষ্টি একেলগতে দুজনী পৰিছিলে আৰু তাই আৰু বৃষ্টিৰ মাকৰ আৰু মোৰ ৰিলেশ্যনশ্বিপটো 7 years হ'ল। বহুত ধুনীয়া ফ্ৰেণ্ডশ্বিপ আমাৰ। এয়া আমি অকণমান দেৰি বহি মেলি তাৰপিছত সন্ধিয়া আকৌ ভাওনালৈ আহিব লাগিব নহয়, অকণমান দেৰি দিহানাম চাওঁ বুলি বহি আছিলোঁ। দিহানাম বহুত লেট কৰিছে, আমি তাৰপিছত ঘৰলৈ বুলি গুচি আহিলোঁ। অকণমান সময় আমি আকৌ ভাওনা চাবলৈ গৈ আছোঁ, খুৰী মই পোৱালীকেইজনী। হে ভগবান
অকণমান সময় থাকি আমি ঘৰলৈ বুলি গুচি আহিলোঁ, কাৰণ কেলৈ মুনু ইমান আমনি কৰিছিলে আৰু শুই থাকিছিলে। তাই ককাকৰ লগত পঠিয়াই দিছিলোঁ, তাই ঘৰত হেনো আমনি কৰিলে। কাৰণে আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভাল পায় লাইক এটা কৰি থৈ যাব। টাটা, বাই বাই।